নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ অনুশীলনীৰ দীঘল উত্তৰ প্ৰশ্নকেইটা এই ভিডিঅ'টোত আলোচনা কৰিম। যদিহে আপোনালোকে ইয়াৰ আগৰ চমু উত্তৰ প্ৰশ্ন আৰু অতি চমু উত্তৰ প্ৰশ্নৰ ভিডিঅ'কেইটা এতিয়ালৈকে চোৱা নাই, তেনেহ'লে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে চাই ল'ব। এতিয়া আহিছোঁ দীঘল উত্তৰ প্ৰশ্ন। 1. বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা। এই প্ৰশ্নটোৰ উত্তৰ আছে 20 নং পৃষ্ঠাৰ। দেখিবলৈ পাইছে বিনিময় প্ৰথাৰ অসুবিধাসমূহ। ইয়াতে পইণ্ট ৱাইজ আছে, দেখিবলৈ পাইছে 1. সংগতিবিহীন অভাৱ। আকৌ আহি পেলাই 21 নং পৃষ্ঠাৰ ওপৰ ফালে দেখিবলৈ পাইছে 2. হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। 3. বিভাজনীয়তাৰ অসুবিধা। 4. মূল্যৰ ভাণ্ডাৰৰ অভাৱ। এইকেইটাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰিলে এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হৈ যাব। এতিয়া আহিছোঁ 2 নং প্ৰশ্নটোলৈ। মুদ্ৰাৰ যিকোনো 4টা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা। এই প্ৰশ্নটোৰ উত্তৰ আছে 23 নং পৃষ্ঠাৰ ওপৰ ফালে দেখিবলৈ পাইছে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ। 1 নম্বৰ, মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। 2 নম্বৰ, মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। 3 নম্বৰ, মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। 4 নম্বৰ, মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। 5 নম্বৰ, মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। 24 নং পৃষ্ঠাৰ ওপৰ ফালে 6 নম্বৰ, মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব। 7 নম্বৰ, মুদ্ৰা বিভাজনীয়। 8 নম্বৰ, মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। ইয়াৰে যিকোনো 4টা বৈশিষ্ট্যৰ বিষয়ে লিখিলে আপোনালোকৰ এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হৈ যাব। এতিয়া আহিছোঁ 3 নং প্ৰশ্নটোলৈ। মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। এই প্ৰশ্নটোৰ উত্তৰ আছে 24 নং পৃষ্ঠাৰ তলৰ পিনে দেখিবলৈ পাইছে মুদ্ৰাৰ কাৰ্যাৱলী। 1 নম্বৰ, মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। 2 নম্বৰ, মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য কৰে। 25 নং পৃষ্ঠাৰ ওপৰ পিনে 3 নম্বৰ, মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। 4 নম্বৰ, মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। এই 4টা পইণ্ট লিখি দিলে এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হৈ যাব। এতিয়া আহিছোঁ 4 নং প্ৰশ্নটোলৈ। চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। এই প্ৰশ্নটোৰ উত্তৰ মই নোট কৰি লৈছোঁ, কৈ গৈছোঁ, আপোনালোকে লিখি লওক। চেক এখন মুদ্ৰা নহয়, কিয়নো চেক এখন গ্ৰহণ কৰা নকৰাটো লওঁতাজনৰ ওপৰত নিৰ্ভৰ কৰে। চেক বিহিত মুদ্ৰা নহয়, বৰং ই ধনাদেশ বা নিকট মুদ্ৰাহে। বেংকসমূহে নিজস্বভাৱে চেক সৃষ্টি কৰে। সেয়েহে চেক সৰ্বজন গ্ৰহণযোগ্য নহ'বও পাৰে। চেক গ্ৰহণ কৰিবলৈ আইনৰ দ্বাৰা কাকো বাধ্য কৰিব নোৱাৰি। এতিয়া আহিছোঁ 5 নং প্ৰশ্নটোলৈ। মুদ্ৰাই সৃষ্টি কৰিব পৰা 4টা প্ৰধান অসুবিধা ব্যাখ্যা কৰা। এই প্ৰশ্নটোৰ উত্তৰ আছে 29 নং পৃষ্ঠাৰ। মুদ্ৰাৰ অসুবিধাসমূহ। 1. মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয়। 1, 2, 3, 4 এই 4টা পইণ্টৰ ভিতৰত যিকোনো 4টা লিখি দিলেই আপোনালোকৰ উত্তৰটো সম্পূৰ্ণ হৈ যাব। এতিয়া আহিছোঁ 6 নং প্ৰশ্নটোলৈ। কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। এই প্ৰশ্নটোৰ উত্তৰ আছে 30 নং পৃষ্ঠাৰ একেবাৰে তলৰ পিনে দেখিবলৈ পাইছে। 1 নম্বৰ, কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। 31 নং পৃষ্ঠাৰ ওপৰৰ পিনে 2 নম্বৰ, কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। 3 নম্বৰ, কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। 4 নম্বৰ, কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা। এতিয়া আহিছোঁ 7 নং প্ৰশ্নটোলৈ।
বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। এই প্ৰশ্নটোৰ উত্তৰ আছে ৩২ নং পৃষ্ঠাৰ তলৰ পিনে বাণিজ্যিক বেংক ১ নম্বৰ এটা পইণ্ট। একেদৰে ৩৩ নং পৃষ্ঠাৰ দেখিবলৈ পাইছে ২ নম্বৰ পইণ্ট, ৩ নম্বৰ পইণ্ট আৰু ৩৪ নং পৃষ্ঠাৰ ওপৰৰ পিনে ৪ নম্বৰ পইণ্ট। এই চাৰিটাৰ ভিতৰত যিকোনো দুটা পইণ্ট লিখি দিলে এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হৈ যাব। এতিয়া আহিছোঁ ৮ নং প্ৰশ্নটোলৈ। তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা। ক. IDBI। ইয়াৰ উত্তৰটো আছে ৩৪ নং পৃষ্ঠাৰ দেখিবলৈ পাইছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া বা চমুকৈ IDBI। ইয়াৰে কেইটামান বিষয়বস্তু আপোনালোকক লিখি তেওঁলোকে দিছে, এইখন লিখি দিলে এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হৈ যাব। খ. আঞ্চলিক গ্ৰাম্য বেংক। ৩৪ নং পৃষ্ঠাৰ একেবাৰে তলৰ পিনে দেখিবলৈ পাইছে আঞ্চলিক গ্ৰাম্য বেংক। ইয়াৰে মেইন কথাকেইটা লিখি দিলে এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হৈ যাব। গ. ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক। এই প্ৰশ্নটোৰ উত্তৰ আছে ৩৫ নং পৃষ্ঠাৰ একেবাৰে ওপৰৰ ফালে দেখিবলৈ পাইছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক, চমুকৈ নাবাৰ্ড। একেবাৰে শেষত আছে ঘ. ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। এই প্ৰশ্নটোৰ উত্তৰো আছে ৩৫ নং পৃষ্ঠাৰ দেখিবলৈ পাইছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, চমুকৈ SEBA। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ১০ম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অৰ্থনৈতিক বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ অনুশীলনীৰ দীঘল উত্তৰ প্ৰশ্ন ১ৰ পৰা ৮লৈকে এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। ইয়াৰ আগৰ ভিডিঅ' কেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক আছে, চাই ল'ব। যদিহে এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, কিবা বুজি নাপালে কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।